আজি মই অনলাইন আৰ্নিঙৰ বিষয়ে ক'ম। অনলাইন আৰ্নিং কেইবা প্ৰকাৰৰ কৰিব পাৰে, তাৰে ভিতৰত এটা হৈছে ডাটা এণ্ট্ৰি। আজি ডাটা এণ্ট্ৰিৰ বিষয়ে ক'ম। ডাটা এণ্ট্ৰি সকলো প্ৰকাৰৰ মানুহে কৰিব পাৰে, হাউচৱাইফ হওক, আনএমপ্লয়, ষ্টুডেণ্ট। সেয়ে মই ডাটা এণ্ট্ৰি কেইটামান ৱেবছাইট ক'ম, 5টা ৱেবছাইট ক'ম, জেনুইন হয় এই ৱেবছাইটকেইটা। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অনলাইন ডাটা এণ্ট্ৰি বহুত ৱেবছাইট আছে, তাৰ ভিতৰত কিছুমান ফেক ৱেবছাইট থাকে। আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ প্ৰথমতে দিব, তাৰ বিনিময়ত ফিজ বিচাৰিব 700, 750ৰ পৰা 1000, 2000 টকা। কিন্তু যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ফিজ দি দিব, তাৰপিছত ৱেবছাইটটো আপোনাৰ নাইকিয়া হৈ যাব বা কোনো কাম নাপাব আপুনি তাত। সেয়েহে যধে মধে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে ফিজ দি। মানে একদম ফ্ৰী ৱেবছাইট 5টাৰ বিষয়ে ক'ম আজি মই। সেই 5টাত কোনো ফেক নহয়, জেনুইন হয়, একদম ভালকৈ ডাটা এণ্ট্ৰি কৰিব পাৰি। 1 নম্বৰ ৱেবছাইটটো হৈছে upwork.com। এইটোত আপুনি ব্ৰাউজাৰত গৈ প্ৰথমতে ছাইন আপ কৰি ল'ব লাগিব। তাৰপিছত আপুনি কাম কৰিব পাৰে, ডাটা এণ্ট্ৰি কৰিব পাৰে। এইটো একদম ভাল জেনুইন ছাইট হয়। তাৰপিছত 2 নম্বৰটো হৈছে freelancer.com। এইটো এটা একদম ভাল ৱেবছাইট। ইয়াত আপুনি একে ছাইন ইন কৰি ল'ব লাগিব প্ৰথমতে, তাৰপিছত আপুনি কাম পাই যাব ডাটা এণ্ট্ৰি। 3 নম্বৰটো হৈছে capitaltyping.com। ইয়াৰো ছিষ্টেম একেই। 4 নম্বৰটো হৈছে indeed.com আৰু 5 নম্বৰটো হৈছে fiverr.com। এই পাঁচটা একদম জেনুইন ৱেবছাইট হয়। ইয়াত আপুনি কোনো স্কেম নাই, কোনো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোনো ফি দিব নালাগে, টোটেলি ফ্ৰী। আপোনাৰ টেলেণ্টৰ ওপৰত কথা, কিমান স্পীডত আপুনি ডাটা এণ্ট্ৰি কৰিব পাৰিব। আপুনি তাৰ বিনিময়ত আপুনি ভাল পইচা পাব। আপোনালোকে যদি ডাটা এণ্ট্ৰি অনলাইন হোম বেছ ডাটা এণ্ট্ৰি কৰিব বিচাৰে, তেতিয়াহ'লে এই 5টা ৱেবছাইটত কৰিব পাৰে। একদম জেনুইন ৱেবছাইট এইকেইটা। আৰু আছে ৱেবছাইট জেনুইন, তাৰ ভিতৰত মই আজি 5টা কৈছোঁ। নেক্সটত আৰু ডাটা এণ্ট্ৰিৰ ৱেবছাইট ক'ম। আজিলৈ ইমানেই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।